guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধুসকল, মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আপোনালোকে চাইছে Talks with Neha। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো মই একাগ্ৰতা, সঠিক চিন্তাৰ অন্যতম ভেটি। আজি মই আপোনালোকক একাগ্ৰতাৰ ওপৰত অলপ জ্ঞান দিম। আৰু আপোনালোকৰ হয়তো জ্ঞান আছেই বহুত, কিন্তু মই হলেও আপোনালোকক অকণমান কৈ দিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই বা শুনি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ আগবাঢ়ো ব'লো। আকাংক্ষাক বাস্তৱায়িত কৰি তোলাৰ ক্ষেত্ৰত একাগ্ৰতাৰ মূল্য অপৰিসীম। মনত ৰাখিব, একাগ্ৰতাৰ মূল উৎস হ'ল ইচ্ছাশক্তি। ইচ্ছাশক্তি বা আকাংক্ষাৰ যেতিয়া সংমিশ্ৰণ ঘটে তেতিয়া সৃষ্টি হয় এক অপ্ৰতিৰোধ শক্তি। যিসকল মানুহ বিৰাট সৌভাগ্যৰ গৰাকী হয় তেওঁলোকে ঠাণ্ডা মগজুৰ নিৰ্মল মানুহ বুলি অভিহিত কৰা হয়। তেওঁলোকৰ আচলতে যি থাকে সি হ'ল প্ৰবল ইচ্ছা শক্তি। তেওঁলোকে এই ইচ্ছা শক্তিক নিজৰ আকাংক্ষাৰ সৈতে মিশ্ৰণ ঘটাব পাৰে। তাৰ ফলত যি শক্তিৰ উদ্ভৱ হয় তাৰে তেওঁলোকে নিজৰ উদ্দেশ্য সাধন কৰিবলৈ সফল হয়। বেছিভাগ মানুহেই কোনো বাধা বা দুৰ্ভাগ্যৰ মুখামুখি হ'লেই তেওঁলোকৰ লক্ষ্যমাত্ৰাৰ পৰা দূৰৈত ছিটিকি পৰে আৰু হতাশাত আক্ৰান্ত হয়। একমাত্ৰ অলপ কেইজনমান মানুহে এনে বাধা স্বত্বেও আগুৱাই যোৱাৰ সাহস দেখুৱাব পাৰে আৰু তাত সফল হয়। একাগ্ৰতাৰ কোনো বীৰত্বব্যঞ্জক প্ৰতিশব্দ হয়তো বিচাৰি পোৱা নাযাব, কিন্তু এজন মানুহৰ চৰিত্ৰত তাৰ স্থান ভালেখিনি গাড়ীৰ ইন্ধনৰ দৰে। মনত ৰাখিব, একাগ্ৰতাৰ অভাৱেই হ'ল ব্যৰ্থতাৰ অন্যতম কাৰণ। তদুপৰি হেজাৰ হেজাৰ মানুহক পৰীক্ষা কৰি এই সত্যত উপনীত হোৱা গৈছে যে একাগ্ৰতাৰ অভাৱেই হ'ল আপোনালোকৰ বেছিভাগৰে এক চৰম দুৰ্বলতা। অথচ এই দুৰ্বলতাক চেষ্টা কৰিলে সহজতে দূৰ কৰিব পাৰি। এই একাগ্ৰতাৰ অভাৱ দূৰ কৰাৰ বিষয়টো নিৰ্ভৰ কৰে এজন মানুহৰ আকাংক্ষাৰ তীব্ৰতাৰ ওপৰত। সকলো ধৰণৰ সফলতাৰ মূলতে আছে আকাংক্ষা। দুৰ্বল আকাংক্ষা দুৰ্বল ফলদায়ক আকাংক্ষাৰ ফলদায়ক, ঠিক যেন এক জুইৰ পৰা কম তাপ পোৱা যায়। আপুনি যদি দেখে যে আপোনাৰ মাজত একাগ্ৰতাৰ অভাৱ আছে তেনেহ'লে আপোনাৰ আকাংক্ষাক উজাৰিত কৰি তোলক। সিয়ে আপোনাৰ একাগ্ৰতা কৰি তুলিব। একাগ্ৰতা জীৱনৰ প্ৰতিটো পদক্ষেপতে অত্যন্ত জৰুৰী। মনত ৰাখিব, আপোনাৰ সচেতন মনে আপোনাক সময়তে কাম কৰি থাকে। দেন গাইজ আপোনালোকে আজি মোৰ এই ভিডিঅ'টো চাই বা শুনি কেনে পালে